হেল্ল' এভৰিৱান, যাওঁ বলক এখন বিয়া খাবলৈ আমাৰ গাঁৱত। আৰু দেখিছেনে মোৰ মহে খাই অৱস্থা বেয়া কৰি থৈছে। মেখেলা চাদৰ দুযোৰ উলিয়ালোঁ, কোনযোৰ পিন্ধোঁ। তো ডিচাইড কৰিলোঁ এইযোৰে পিন্ধিম। এযোৰ চিম্পল ইয়েৰিং লৈছোঁ সৰুকৈ, আৰু লগতে খাৰু মেখেলা চাদৰৰ লগত। অলমষ্ট ওলাই ৰেডি হৈ আছে, কিন্তু ফুটটো নোলোৱাকৈ ভাল নালাগে ন, সেইকাৰণে ফুটটো লৈ মই মেকআপটো কমপ্লিট কৰিলোঁ। একেবাৰে চিম্পল মেকআপ কৰিছোঁ। আৰু কেনেকুৱা লাগিছে জনাব। মই বিয়া খাবৰ কাৰণে ওলাই ৰেডি হৈ গ'লোঁ। বহুত বেছি গৰম পৰিছে কাৰণে চুলিখিনি মেলিম বুলি ভাবিছিলোঁ, যদিও আকৌ বান্ধি ল'লোঁ। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব। এযোৰ এজনী মোৰ ফ্ৰেণ্ডে দিছিলে, অৰ্চনাই দিছিলে। বহুত বেছি ফেভৰেট হয় মোৰ কাপোৰযোৰ আৰু বহুত বেছি ভাল লাগে। কিন্তু মোক কেনেকুৱা লাগিছে সেইটো কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব। আৰু বহুত চিম্পলকৈ ওলাইছোঁ, বেছি মেকআপ কৰি মই বেয়া পাওঁ। আৰু এই ব্লাউজটো কাপোৰযোৰৰ লগৰ নহয়, গৰম পৰিছে কাৰণে এইটো চিলভাৰ কালাৰ আছে যে, সেইকাৰণে এইটো ব্লাউজ পিন্ধি লৈছোঁ। কাপোৰযোৰৰ লগত ব্লাউজটো চিলোৱাই নাই। আৰু গৈ লগ পাই আছোঁ বিয়া ঘৰত। ছাতি নোলোৱাকৈ দিনত মই যে ক'তো যাবই নোৱাৰোঁ। সীমা বাৰু ৰেডি হৈ গ'ল, আমি দুজনী গৈ আছোঁ। তাইক বহুত ধুনীয়া লাগিছে। আৰু মোৰ কাপোৰযোৰ আৰু ছাতি কালাৰটো ছেম টু ছেম হয়নে নহয় জনাবচোন বাৰু। আৰু মোৰ এইটো ফেভৰেট কালাৰ হয়। অৰ্চনাই মোৰ বাৰ্থডেত ছাৰপ্ৰাইজ গিফ্ট দিছিলে। আৰু আহি পাই গ'লোহি এতিয়া বিয়া ঘৰ। কইনা আমি নোৱা ধোৱা দেখা নাপালোঁ, আমাৰ যোৱা দেৰি হ'ল, তুলনি বিয়া আছিলে যিহেতু। আৰু গৈয়ে আমাক ভাত খাব মাতিলে, আৰু ভাতৰ লগত আছিলে গাহৰি মাংস, মোৰ ফেভৰেট। মাছ দিছিলে, মাছ নাখালোঁ, আমি গাহৰি মাংস খালোঁ। আৰু মমক লগ পালোঁ, মানে মোৰ ভণ্টি আগৰ ভিডিঅ'ত দেখিছেই চাগে। আমাৰ গাঁৱৰ তুলনি বিয়াবিলাকত এনেকৈ নামতি নাম জুৰে আৰু কইনা ঘৰৰ মানুহখিনিয়ে আহি মৰ্টন দিবহিলগীয়া হয়। আৰু চবেই ভাগে ভাগে দিবলগীয়া হওক, ধৰক খুৰীয়েক, বৰমাক, পেহীয়েক যিমানখিনি আছে চবেই বেলেগ বেলেগকৈ দিব লগা হয়। আৰু এয়া পোৱালিবিলাকৰ চকু মৰ্টনৰ ওপৰতে। আৰু ইভেন আমিও চাই আছোঁ, এয়া কইনাৰ পেহীয়েক হয়, আৰু পেহীয়েকে দিছে এটা মৰ্টনৰ পেকেট। তো আমিও ভাবি আছোঁ এই মৰ্টন কেতিয়া পাম আমি। আৰু এইফালে কইনাৰ আইতাক আৰু কইনা বহি আছে। কইনাজনী পিছত ভালকৈ দেখাই আছোঁ বাৰু। কইনাৰ আইতাকে দিছে এযোৰ সোণৰ ফুলি, মৰমতে নাতিনী আকৌ। কইনাৰ আইতাকে কণাই কোলা লৈছে, আৰু কণাই কোলা লোৱা অৱস্থাত বৰ বেয়া অৱস্থা কৰি দিয়ে। দেখিছেনে পিছফালে পানী দি দিছে, আৰু এতিয়া পিঠা খুৱাবলৈ আছে। এইটো বস্তু চাই বহুত বেছি ভাল লাগে, বহুত জমনি হয়। এইবাৰ কইনাৰ মাক আহিলে, আৰু মাকে কণাই কোলা লোৱাৰ আগতেই পিঠা খাবলৈ পালে। মানে দেখিছে নহয় কেনেকুৱা অৱস্থা হৈ গৈছে, বহুত জমনি লাগে এইটো চাই। আৰু এইফালে হৈছে কইনাৰ খুৰীয়েকে ভাবিছিলে কণাই কোলা নোলোৱাকৈ বাচি থাকোঁ, পিঠাগুড়ি নাখাওঁ, কিন্তু তাতো শান্তি নাপালে। এইবাৰ খুৰীয়েক আহি বহিলেহি, থিয়তো খালেই, এইবাৰ বহিও শান্তি নাই। এইবাৰ কণাই কোলা লোৱা অৱস্থাত আকৌ পিঠাগুড়ি খাব পালে। এইবাৰ আহিলে কইনাৰ আমৈয়েক, এইবাৰ আমৈয়েকৰ পাল, মানে কোনো বাচি নাযাওঁ কণাই কোলাক। এইফালে আমাৰ বৰমাজনী চাওকচোন, এয়া কইনাৰ পেহীয়েকক শুনিবলৈ আহোঁতে আণ্টিয়ে আমাৰ মাকে পিঠাগুড়ি এগালমান খুৱাই দিলে। এইবাৰ আণ্টিকো সোধাই নেৰে। চব বিয়ানামবিলাক শুনাব নোৱাৰিলোঁ, কাৰণ ছাইডত মিউজিক বাজি আছিলে, তো কপিৰাইট আহি যাব পাৰে। এয়া ফূৰ্তিলা আণ্টি, নাচিবলৈ লাগি গ'ল আণ্টি। এইবাৰ আমাৰ মা গ'ল কণাই কোলা ল'বৰ কাৰণে, আৰু মাকটো সোধাই নেৰে, কাৰণ চবকে পিঠাগুড়ি খুৱাইছে। এইবাৰতো শান্তি নিদিব ন, তো চান্স পাওঁতে এইবাৰ আমাৰ মাকো পূৰা খুৱাই দিছে। এয়া গুণগুণ চাওকচোন। এতিয়া হৈছে কণাই কোলা খোলাৰ নিয়ম, যেনেকৈ মানিছিলে খুলিবও লাগে বিয়াৰ দিনত। বিয়াত নাম গাই উঠা মৰ্টনৰ ভাগ বিতৰণ চলি আছে। তো চান্সতে ময়ো ল'লোঁ কেইটামান। এনেই মৰ্টন খাব মন নগ'লেও এনেকুৱাবিলাকত এৰি দিব মন নাযায়, ফ্ৰীতে পোৱা বস্তু কোনে এৰি দিয়ে। তো সেইকাৰণে লৈ ল'লোঁ মৰ্টন। আৰু এবাৰ বাহিৰত গ'লোঁ, বাহিৰত গৈ লগ পালোঁ কাশ্মীৰক, ফটো মাৰিব বুলি গৈছিলোঁ। আৰু কইনাৰ লগত এয়া ফটো মাৰি আছে চবেই, কাৰণ কইনা এতিয়া আজৰি হৈছেহে, আৰু মোৰো ফটো মাৰিব বাকী আছে। এইজনী কইনা মৰম লগা নহয়নে কইনাজনী। আৰু এয়া খুৰী, এইফালে সীমা বা, এয়া কইনাৰ বায়েক, মানে ভনীয়েক আগত তুলনি বিয়া হৈছে, তো বায়েকো বেছি দিন নাই, বায়েকৰো বিয়া ওলাব। আৰু আমি আকৌ এখন বিয়া খাব পাম। কিন্তু এইখন বিয়াত আহি ভাল লাগিলে, ঘৰৰ মানুহবিলাক লগ পালোঁ বহুত দিনৰ পিছত। নহ'লে মানুহবিলাক লগ পোৱা নহয়েই, এনেকৈ ক'ৰবাত কিবা পাতিলেহে গোটেই মানুহখিনি লগ হোৱা হয় ন, তো সেইকাৰণে ভাল লাগিলে। আৰু এইজনী হৈছে আমাৰ বৰমা। তো আমি বিয়াখন খাই এনজয় কৰিলোঁ, আৰু এতিয়া আমি ঘৰ যাওঁগৈ। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।